এখন গাঁৱত এজন দয়ালু ব্ৰাহ্মণ তেওঁৰ পত্নী আৰু সৰু পুত্ৰৰ সৈতে বাস কৰিছিল। এদিন যেতিয়া তেওঁ ওচৰৰ গাঁওখনৰ পৰা উভতি আহি আছিল, তেওঁ বাটত এটা সৰু নেউল কান্দি থকা দেখিলে। দুৰ্ভগীয়া প্ৰাণী, ব্ৰাহ্মণে ভাবিলে, যদি মই ইয়াত এৰি দিওঁ তেন্তে ই মৰিব। সেই ভাবি তেওঁ নেউলটোক লৈ নিজৰ ঘৰলৈ লৈ আহিল। গৌৰী, মই বাটত এই সৰু প্ৰাণীটো পালোঁ, আমি ইয়াৰ যত্ন ল'ব লাগিব। ব্ৰাহ্মণজনে তেওঁৰ পত্নীক ক'লে, ঠিক আছে, আমি আমাৰ পুত্ৰৰ যত্ন লোৱাৰ দৰে ইয়াৰো যত্ন ল'ম। নেউলটো ব্ৰাহ্মণৰ ঘৰত বহুত মৰমেৰে ডাঙৰ দীঘল হৈছিল। সি কেঁচুৱাটোৰ সৈতে দোলনাত শুইছিল, গাখীৰ খাইছিল আৰু প্ৰতিদিনে কেঁচুৱাটোৰ সৈতে খেলিছিল। কিন্তু নেউলটো ডাঙৰ হোৱাৰ লগে লগে ব্ৰাহ্মণৰ পত্নীৰ মনত সন্দেহৰ সৃষ্টি হ'বলৈ ধৰিলে। যি কি নহওক, এইটো এটা বনৰীয়া জন্তু। তেওঁ ভাবিলে, এতিয়াই হওক বা পিছত ইটো নিজৰ আচল ৰূপ দেখুৱাবই। ইতিমধ্যেই তাই নেউলৰ বিচনাখন ল'ৰাৰ বিচনাৰ পৰা পৃথক কৰিলে আৰু যেতিয়াই সি তাৰ পুত্ৰৰ সৈতে খেলিছিল, তেতিয়াই সাৱধানে সিহঁতৰ ফালে চাই আছিল। এদিন যেতিয়া ব্ৰাহ্মণ ঘৰত নাছিল, গৌৰী নদীৰ পৰা পানী আনিবলৈ গৈছিল। তেওঁ দেখিলে যে পুত্ৰটো দোলনাত শুই আছে আৰু নেউলটো মাটিত বাগৰি আছে। তেওঁ ভাবিলে, এয়া কেৱল অলপ সময়ৰ কথা। আশা কৰোঁ নেউলে মোৰ পুত্ৰৰ ক্ষতি নকৰিব, আৰু তাই গুচি গ'ল। তাৰ পিছত নেউলটো সাৰ পালে। সি দেৱালৰ এটা ফুটাৰ মাজেৰে এটা ক'লা সাপ আহি থকা দেখিলে। নেউলে ভাবিলে, এই সাপটোৱে মোৰ ভাইৰ ক্ষতি কৰিব। মা আৰু দেউতা ঘৰত নাই, মই ইয়াক সুৰক্ষিত কৰিব লাগিব। সাহসী নেউলে সাপটো খেদি গৈছিল আৰু দীঘলীয়া সংগ্ৰামৰ পিছত তাক হত্যা কৰিছিল। তাৰ পিছত যেতিয়া ব্ৰাহ্মণৰ পত্নী ঘূৰি আহিল, নেউলটো আনন্দেৰে তেওঁৰ ওচৰলৈ দৌৰি গৈছিল আৰু তেওঁক ইংগিত দি ক'বলৈ চেষ্টা কৰিছিল যে সি তেওঁৰ পুত্ৰৰ জীৱন ৰক্ষা কৰিলে। কিন্তু গৌৰীয়ে নেউলৰ মুখ আৰু হাতত তেজ দেখাৰ লগে লগে তাই ভাবিলে, ই মোৰ পুত্ৰৰ হত্যা কৰিলে। খঙত তেওঁ নেউলৰ ফালে পানীৰে ভৰ্তি এটা পাত্ৰ দলিয়াই দিলে। নেউলটো আঘাত পাই মৰি গ'ল। যেতিয়া তাই ঘৰৰ ভিতৰলৈ গ'ল, তাই দেখিছিল যে তাইৰ পুত্ৰ দোলনাত আৰামেৰে শুই আছে আৰু ওচৰতে এটা মৃত ক'লা সাপ পৰি আছে। হায় ৰাম, মই কি কৰিলোঁ? মোৰ পুত্ৰৰ জীৱন ৰক্ষা কৰা বিশ্বাসী নেউলটো মই মাৰি পেলালোঁ। সন্দেহ কৰা উচিত, তেতিয়া আমি নিজকে সাৱধান হোৱাৰ সুযোগ দিওঁ। কিন্তু সেই সন্দেহক চিন্তা চৰ্চা নকৰাকৈ তাক সঁচা বুলি ভাবিলে এনেকুৱাই হ'ব। চিন্তা আৰু পৰীক্ষা অবিহনে কোনো সিদ্ধান্ত লোৱা উচিত নহয়, অন্যথা আমি নিৰীহ বা বিশ্বাসী কাৰোবাক হেৰুৱাবও পাৰোঁ। কাহিনীটো শুনি আৰু চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ সম্বন্ধীয়, বন্ধু বান্ধৱী, সম্পৰ্কীয় সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আগলৈও এনেকুৱা কাহিনী শুনিব আৰু চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰিব, যাতে আপলোড দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনটো পায়। আগলৈ আকৌ আহিম নতুন এটা কাহিনীলৈ। তেতিয়ালৈকে সুস্থ থাকক, সবলে থাকক আৰু আনন্দেৰে থাকক। থেংক ইউ আজিৰ বাবে।